আজি মই আপোনালোকক দেখাবলৈ লৈছোঁ আপেলৰ জাম কেনেকৈ বনাওঁ। আপেলৰ জামৰ কাৰণে আমাক লাগিব আপেল 1 কেজি। মই এনেদৰে সৰু সৰুকৈ বাকলিখিনি গুচাই কাটি লৈছোঁ। এইখিনি দেখিছে, ইমান সৰু সৰু টুকুৰা কৰি লৈছোঁ। এনেদৰে অকণমান পানী দি এইখিনি এতিয়া মই বইল কৰি ল'ম, ভালদৰে সিজাই ল'ম ধুনীয়াকৈ। চাই থাকিব, আপোনালোকক দেখাই থাকিম। এজনী দেখিছে কাম কৰিবলৈ মোক দিয়া নাই, ঘূৰি ফুৰিছে মোৰ লগে লগে আহি মোক কোচত উঠিবলৈ আহি আছে। তাইও সমানে সমানে কামত ধৰি লৈছে। চাওঁ কি কাম কৰিছা তুমি, কি দিছা? এইখিনি এতিয়া বইল কৰি হৈ গৈছে। এইখিনি ইয়াৰ পৰা এতিয়া কাঢ়ি ল'ম। এইখিনি এনেদৰে এইখিনি এতিয়া ফেটি ল'ম ভালদৰে। দেখিছে আপোনালোকে। এইখিনি এনেদৰে চালনীত চালি মিহি কৰি ল'লোঁ। এয়া দেখিছে, আকৌ কেৰাহী দি লৈছোঁ। এতিয়া এইখিনি মই অলপ পগাম। ইয়াত তেতিয়া মই এইটো কাপৰ জোখেৰে 2 কাপ চেনি দিম। এনেদৰে ঘন হৈ অহালৈকে উতলাই থাকিব লাগিব। এয়া দেখিছে, অলপ অলপ ঘন হৈছে আৰু অলপ টাইম লাগিব এইখিনি হ'বলৈ। মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে কেনেকুৱা পাইছে কমেণ্টত জনাই যাব। এইখিনি দেখিছে, যেতিয়া এইখিনি অলপ এনেকুৱা টাৰ নিচিনা হ'ব, তেতিয়া এইখিনি হৈ গ'ল বুলি ভাবিব। এইখিনি মোৰ এতিয়া হৈ গৈছে। মই এতিয়া এইখিনি ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হোৱাৰ পিছত ধুনীয়া জামৰ নিচিনা, কিনা জামৰ নিচিনা হৈ পৰিব। এইবাৰ আকৌ মই বনাবলৈ লৈছোঁ টেঙামৰাৰ টক। টেঙামৰাৰ টকৰ কাৰণে মই টেঙামৰাখিনি সেই একেদৰেই সিজাই লৈছোঁ।
এইখিনি আকৌ একে পদ্ধতিতে মই আকৌ চালনীত চালি ল'ম। এইখিনি মই এতিয়া জেলি বনাবলৈ লৈছোঁ। জেলিৰ কাৰণে এইখিনি ইয়াৰ অলপ সীতাখিনিও লৈছোঁ মই, গোটেইখিনি অকল ৰসেই লোৱা নাই। এইখিনি চেকি ল'লোঁ। ইয়াত এতিয়া ইয়াৰ জোখত মই এই কাপটোৰ জোখাৰে চেনি সম্পূৰ্ণ একাপ দিয়া নাই, আধা কাপ চেনি ইয়াত দি ল'লোঁ। এইখিনি অকণমান জ্বলাৰ কাৰণে মই ৰেড চিলি পাউডাৰ লৈছোঁ। ৰেড চিলি পাউডাৰ ইমানখিনি ইয়াত দি লৈছোঁ। তেতিয়া খাবলৈ অকণমান জ্বলা জ্বলা হ'ব, ভাল হ'ব। অকণমান ইয়াত চাট মছলা দি দিছোঁ। ইয়াৰ টেষ্টটো তেতিয়া ভাল হয়। এইখিনি জাম জেলি দুইটাই ৰেডি হৈ গ'ল। এইখিনি জামখিনিও ৰেডি হ'ল, এইখিনি জেলিও ৰেডি হ'ল। এইখিনি আপোনালোকে এতিয়া ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি ভাল পাইছে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকেও এনেকৈ আপেলৰ জাম বনাই চাব পাৰে। খাবলৈ খুব টেষ্টিয়ে হয়। দোকানৰ দৰে হয় খাবলৈ। আপোনালোকেও ট্ৰাই কৰি চাব, কেনেকুৱা পায় জনাব।